জুবিনদা বোলে জেং কৰে, কিহৰ জেং কৰিব, পাৰিব নে কৰিব, নোৱাৰা একো কৰিব নোৱাৰে। হেল্ল' ফ্ৰেণ্ড, মোৰ নাম এণ্টি তালুকদাৰ, হাজোৰ ল'ৰা, হাজোৰ সাধাৰণ ল'ৰা। মই থাকোঁ সোণাপুৰ। মই সৰু এটা মুখে দি মই আপোনালোকৰ লগত এটা কথা এটা পাতিম বুলি মই ভাবি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল সেইটোৱে। যিটো কথাটো হ'ল কি, দীঘলী পুখুৰীৰ যিটো গছ কটাক লৈ বৰ্তমান খুবেই এটা হুলস্থুল পৰিৱেশ হোৱা বুলি ক'ব লাগিব। কাৰণ আমাৰ গুৱাহাটীত পৰহি দিনা ষ্টুডেণ্টবিলাকে ধৰ্ণা দি আছিল। তাত বহুত নিউজ সাংবাদিক ৰিপৰ্টাৰ বহুত আছিলে। গতিকে সিহঁতৰ চবৰে মুখত এটাই কথা, আমি গছ কাটিবলৈ নিদিওঁ। এতিয়া জুবিনদাই ক'লে কি, শুনি লওক কথাটো, শুনি লওক জুবিনদাৰ কথা। বিপ্লৱ কৰিম। এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া, ইয়াৰ আচলতে কি ঘেণ্টা হ'ব? জেং কৰিব জুবিনদা, আমাৰ জুবিনদা জেং কৰিব। গতিকে জুবিনদা অকলে নহ'ব। এই ষ্টুডেণ্ট যেতিয়া মই দেখিলোঁ ধৰ্ণা দি আছে, তাতে বেছি মানুহ নাছিল, তাত ষ্টুডেণ্ট খুবেই কম আছিল। গতিকে অসমৰ ৰাইজে সকলোৱে এটা কথাত আমি থাকিব লাগিব যে আমি গছ কাটিব নিদিওঁ। আমি মেইন উদ্দেশ্যটো হ'ল কি, তাত গছ কটাৰ উদ্দেশ্য হ'ল তাত ব্ৰিজ হ'ব, অভাৰ ব্ৰিজ হ'ব ন। গতিকে আৰু এটা নিউজ পাইছে কি, যে মানে কি তাত যোনবিলাক মানুহে দোকান কৰি খাই আছে শ পৰিয়াল তাত কিন্তু বেয়া হৈ যাব, ভৱিষ্যতটো বেয়া হৈ যাব। কাৰণ সেই শ পৰিয়ালত আৰু শ পৰিয়ালে তাতে সেই দোকানত কাম কৰি দুটকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আছে। গতিকে এতিয়া জুবিনদা আমাৰ অকলে নহ'ব, আমি অসমৰ সকলো ৰাইজে এইটো কথাত আমি একমত থাকিব লাগিব। আমি গছ কাটিব নিদিওঁ, তেতিয়া চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু এটা দুটা কথাত কিন্তু একো নহ'ব। কাৰণ চাওক, চৰকাৰৰ কামটো চাওক, ইমান কোটি টকাৰ কামটো এই 2 টকাৰ কাৰণে চৰকাৰে ৰাখি থ'ব নোৱাৰে। কিন্তু আৰু এটা কথা কি, চবফালে চাব লাগিব। চৰকাৰৰ গোটেইখিনি চৰকাৰক আমাৰ মামাক ভুল ধৰিলে নহ'ব। কাৰণ আমাৰ মামাইটো বেয়া কাম কৰি থকা নাই বুলি মই কৈছোঁ মামাই বেয়া কাম কৰা নাই। মামাৰ ফালত মই আছোঁ, মামাক মই ভাল পাওঁ। কিয় কৈছোঁ, কাৰণ মামা যদি বেয়া কাম ক'ত কৰিছে এইটো মোক দেখাই দিয়ক। কাৰণ মামাই ইফালে কেইটামান গছ এটা বেছি নাই ন, ইফালে 3 কোটি গছ ৰোপণৰ মামাই কামটো হাতত লৈছে, গম পাইছে চাগে চবেই। 3 কোটি, কিয় কেনেকৈ বেয়া বুলি ক'ব নোৱাৰে ন কেতিয়াও। গতিকে এই জুবিনদাই কৈছে কি, এইটো পৰিৱেশ থাকিব নেকি, বা পৰিৱেশ হ'ব নেকি, বা নাথাকে ন এইটো গছখিনি কটাৰ পিছত পৰিৱেশটো তাতকৈ ভালো হ'ব পাৰে ন। গতিকে মই কৈছোঁ অসমৰ ৰাইজে ভালকৈ ভাল সুস্থ মাথাৰে ভাবি চাই ডিচিশ্যনটো ল'লে হ'ল। আৰু মই বিচাৰোঁ এইটোৱেই, যাতে সুস্থ কোনো মানে কোনো কাজিয়া পেচাল নোহোৱাকৈ যাতে মানে সমাধান হৈ যায়, এইটো মই বিচাৰোঁ। কাৰণ জুবিনদাক কোনো জেং কৰিব নালাগে, চৰকাৰে কোনো একশ্যন ল'ব নালাগে, চৰকাৰে কোনো জেং কৰিব নালাগে। গতিকে আমাৰ মিলাপ্ৰীতিৰ মাজত যাতে বস্তুটো হৈ যায়। এতিয়া চব ওপৰৰ মানুহে ডিচাইড কৰিব ন, আমিতো সাধাৰণ মানুহ ন। গতিকে আপোনালোকে কি কয় প্লিজ জনাব কমেণ্টত। আৰু